নমস্কাৰ বন্ধুসকল, মই নিতুমণিয়ে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, জীৱনত আমি বহু ছাপৰ্ট ছিষ্টেমৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ যদি সেই ছাপৰ্ট ছিষ্টেমটো নোহোৱা হৈ যায়, যেতিয়া আমাৰ সহায়টো নোহোৱা হৈ যায়, তেতিয়া আমি দিক বিদিক হেৰুৱাই পেলাওঁ। কি হ'ব আমাৰ? আমি নোৱাৰিম নেকি? এনেকুৱা ধৰণৰ হৈ পৰে। মনত ৰাখিব, আপুনি যিটো বিষয়ত কাম কৰিছে, যিদৰে জীৱনত আপুনি আগবাঢ়ি গৈ আছে, ছাপৰ্ট ছিষ্টেম লগা হয় কেতিয়াবা। আপুনি বিশ্বাস নিজৰ ওপৰত অধিক ৰাখিব। সেই ছাপৰ্ট ছিষ্টেমটো অৰ্থাৎ কোনোবাই আপোনাক সমৰ্থন কৰে নকৰে, কোনোবাই আপোনাক সহায় কৰে নকৰে, সেয়া ডাঙৰ কথা নহয়। কৰিলে কৰিব, নকৰিলে নাই। যদি নকৰে কি হ'ব? আমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। মই অকলেই পাৰিম। চৰাই দেখিছে নহয়, গছৰ ডালত যেতিয়া বহি থাকে আকাংক্ষা নাথাকে। কি নাথাকে? যদি গছৰ ডালটো ভাগি পৰি যায়, মোৰ কি হ'ব? বতাহ দিলেও চৰাইটো গছৰ ডালৰ পৰা উৰি নাযায়। কাৰণ জানে গছৰ ডালটো ভাগি পৰিলে মোক একো কৰিব নোৱাৰে। কাৰণ চৰাই নিজৰ পাখিৰ ওপৰত বিশ্বাস থাকে। আপোনাৰো তেনেকুৱা আত্মবিশ্বাসৰ পাখি আছে। সেই আত্মবিশ্বাসৰ পাখি, সেই আত্মবিশ্বাসৰ ডেউকা আপুনি চিনি লওক, যাতে আপুনি যেতিয়া কিবা এটা কাম কৰি থাকে, অকণমান তাত ছাপৰ্ট থাকে, সেই ছাপৰ্টটো নোহোৱা হৈ গ'লেও নিজেই সেই কামটো সমাধান কৰিব পাৰিব। কাৰণ আপোনালোকৰ আত্মবিশ্বাস আছে। চৰাই যদি নিজৰ পাখিৰ ওপৰত বিশ্বাস থাকিব পাৰে, আমাৰ নিজৰ মানসিক শক্তিৰ ওপৰত কিয় বিশ্বাস নাই? যদি খেলি মেলি লাগে, যদি নোহোৱা যেন লাগে, ছাপৰ্ট ছিষ্টেমটো নোহোৱা যেন লাগে, তেতিয়া গছৰ তলত যাব, ডালত বহা চৰাইটিলে চাব আৰু ক'ব যে তোমাৰ নিজৰ পাখিৰ ওপৰত বিশ্বাস আছে। ডালটো ভাগি গ'লেও গেৰেপ নকৰা। সেইদৰে মোৰো নিজৰ ওপৰত বিশ্বাস আছে। মোক আজি যি ধৰি ৰাখিছে, সেইটো ভাগি গ'লেও গেৰেপ নকৰোঁ। উৰি যাম নতুন দিগন্তত, নতুন কাহিনী লিখিম। মই নিতুমণিয়ে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা। ধন্যবাদ।